নমস্কাৰ সকলোকে সৃষ্টি নাৰ্চাৰীলৈ স্বাগতম জনালো মোৰ নাৰ্চাৰীখন ডিব্ৰুগড়ৰ ভিহেটিং তিনিআলিত আছে মই আজি আপোনালোকক এগ্লোনিমাৰ ভেৰাইটি দেখুৱাম আৰু এটা থুজা দেখুৱাম যদি আপোনালোকৰ এগ্লোনিমাৰ প্ৰজাতিকিটা ভাল লাগে তেতিয়াহলে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এতিয়া আপোনালোকক মই দেখুৱাম এগ্লোনিমাৰ দুটা ভেৰাইটি আৰু এটা থুজা প্ৰথমতে মই আপোনালোকক হোৱাইট কোচিন বা কোচিন এস্কাডা জোপাৰ মাদাৰ প্লেন্ট জোপা দেখুৱাই লৈছো এই জোপা হৈছে মাদাৰ প্লেন্ট আৰু ইয়াৰে পুলি আহিছে আৰু ইয়াৰ পুলিটো মই এতিয়া আপোনালোকক দেখুৱাই দিছো এইটো হৈছে তাৰ পুলি আৰু এইজোপা মাদাৰ প্লেন্ট ডাঙৰ হলে এনেকুৱা হ'ব ইয়াৰ পাতটো একদম প্লাষ্টিকৰ নিচিনা ইয়াৰ দাম বহুত বেছি নহয় কিন্তু মাদাৰ প্লেন্ট যদি আপোনালোকে লবলৈ বিচাৰে তেতিয়াহলে মাদাৰ প্লেন্ট জোপাৰ দাম অলপমান বেছি আৰু এইটো সৰু পুলি ইমান বেছি সৰু নহয় খুব ধুনীয়া হেলদি পুলি আৰু এই পুলিটোৰ দাম হৈছে 320 rupees আৰু এটা প্ৰজাতি দেখুৱাম আপোনালোকক এইটো হৈছে 10 carat খুব মৰম লগা এটা এগ্লোনিমা আৰু এইটোৰ নাম হৈছে 10 carat বুলি কয় আৰু ইয়াৰ দামো হৈছে 320 আৰু ইয়াৰ মাদাৰ প্লেন্ট জোপা মই আপোনালোকক এতিয়া দেখুৱাইছো আৰু এই জোপাৰ মাদাৰ প্লেন্ট জোপা আৰু এই জোপাৰ 10 carat এই জোপাৰ নাম হৈছে 10 carat আৰু এই জোপাৰ মাদাৰ প্লেন্ট জোপা মই এতিয়া আপোনালোকক দেখুৱাম এই জোপা হৈছে 10 carat বুলি কৈছিলো যে আপোনালোকক এই জোপাৰ মাদাৰ প্লেন্ট গটিকে আপোনালোকৰ 10 carat জোপা যদি ভাল লাগিছে লব পাৰে খুব ধুনীয়া এটা পুলি আৰু এই জোপা হৈছে হোৱাইট কোচিন বা কোচিন এস্কাডা আৰু কোচিন এস্কাডা জোপাৰ মাদাৰ প্লেন্টটো দেখুৱালো আৰু দুটা ভেৰাইটিৰ মই এগ্লোনিমা আনিছো এই জোপাৰ নাম হৈছে ট্ৰাই কালাৰ কেবেজ আৰু এই জোপাৰ নাম হৈছে ৰেড কেবেজ পাতখিলা বহুত ডাঠ আৰু ইয়াৰ পিকচাৰটো আপোনালোকক মই দি দিছো তেনেকুৱাই হ'ব এই জোপা ডাঙৰ হলে আৰু এই জোপা ট্ৰাই কালাৰ কেবেজ আৰু ইয়াৰ পিকচাৰটো মই আপোনালোকক দি দিছো ডাঙৰ হলে দেখিবলৈ তেনেকুৱা হ'ব বহুত ধুনীয়া ইম্পৰ্টেড গটিকে আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহলে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব দামটো কিন্তু ইয়াৰ বহুত বেছি দামটো কিন্তু ইয়াৰ অলপমান বেছি হয় আৰু এতিয়া মই আপোনালোকক এজোপা থুজা দেখুৱাম থুজা জোপাৰ পাতখিলা গোল্ডেন কালাৰ হৈ যায় খুব ধুনীয়া মৰম লগা আৰু সেন্টেড পাইন বুলিও কয় ইয়াক এটা খুব ধুনীয়া গোন্ধ এটা ওলাই থাকে ইয়াৰ পৰা সেইকাৰণে ইয়াৰ নাম সেন্টেড পাইন বুলিও কোৱা হয় আৰু পাতখিলা আসলতে থুজাৰ নিচিনা গটিকে এটো এটা থুজাৰ ভেৰাইটিয়ে হয় কিন্তু ইয়াৰ পাতখিনি গোল্ডেন হৈ যায় যিমান ৰ'দ পাব হিমান গোল্ডেন হৈ যাব আৰু ইয়াৰ পৰা এটা সেন্ট ওলাই খুব ধুনীয়া সেন্টেড গটিকে আপোনালোকে এনেকুৱা সেন্টেড যদি থুজা লাগে তেতিয়াহলে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজি এইগিটা ভেৰাইটি আপোনালোকক দেখুৱালো এগ্লোনিমাৰ 4টা ভেৰাইটি দেখুৱালো আৰু থুজা এইটো দেখুৱালো সেন্টেড যদি আপোনালোকৰ এগ্লোনিমা গিজোপা ভাল লাগিছে তেতিয়াহলে মোৰ পৰা সংগ্ৰহ কৰিবলৈ নাপাহৰিব আজি লৈ আহো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত